Hello everyone, কি খবৰ আপোনালোকৰ মই পিংকি আকাইছো এটা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আশা কৰো আপোনালোক সকলো ভালে আছে আজি সৰু মাছৰ থালি আৰু ডাঙৰ মাছও আছে ঘৰতে আহিছিল মাছৱালা আহিলে সদায় ভিতৰত কলিং বেল মাৰে আৰু বাইদেউ মাছ লবনে খুধে তো আজি সেই কাৰণে আজি ৰাখিলো অলপ মাছ আৰু আজি বনাম আমি থেকেৰা দি মাছৰ জোল একদম বঢ়িয়াকে টেঙা জোল খাম বুলি ভাবিছো তো দুটুকুৰ থেকেৰা ইয়াতে তিয়াই থৈ দিছো আৰু বগৰী এটাও শুকান বগৰী এটাও আছিল হেতু তিয়াই থৈ দিছো মাছ আজি লৈছিলো যে মায়ে আছে ভাজি ওয়াও বঢ়িয়া লাগিছে আৰু এই সৰু মাছ অলপ লৈছিলো আৰু অলপ থৈ দিছো অলপ ভাজিছে তো আজি আপোনালোকক দেখাই আছো থেকেৰাৰ জোল এয়া মায়ে ইয়াতে পানী গৰম কৰিছে মাছৰ কাৰণে মানে ইয়াতে তেল আছিল ন মাছ আৰু ইয়াতে দি দিছো জিৰা থেকেৰাখিনি মই থৈছো তিয়াই ইপিনে বা এইটো বাটিটো থৈছো মা তাত দি দিয়া বাটিটো এই কেৰাহীতে দি দিব লাগিব মাছৰ তেলতে আৰু বগৰীটো শুকান জলকীয়া আৰু পাঁচফোৰণ আচ্ছা ये आलू सिजाई दिছিলে মায়ে ধুনীয়াকৈ ভাজি দিছে জোলত তুমি যাব কলিলে ন और ये गरम पानी दिया এয়াতে দি দিম লাগি উতলিব লাগিব নহয় না ঢাকন দি অলপ দেৰি থৈ দিছে ইয়াতে নিমখ স্বাদ অনুসাৰ টেঙা জোলত অকমান নিমখ লাগে বিকজ টেঙা হৈ যায় কাৰণে আৰু এইখিনি উতলি একদম বগা হৈ যাব তেতিয়া গম পাম না মা হৈ গল বুলি মাছটো দি দিছে না মাছটো দি দিলে তাতে তেলতে আছে তেতিয়া ফ্লেভাৰটো ভাল আহে এইখিনি সাফ হৈ গৈছে আৰু আলুটো মায়ে এনেকে ভাঙি দিছে অকমান পিটিকি দিছে জোলটো ডাঠ হ'ব বগা হৈ গৈছে এইখিনি কি ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈ এনেকে সোৱাদ হয় আৰু ইপিনে সৰু মাছ ভাজা ৰেডি মই যাওঁ জিয়াক গা ধুৱাবলৈ আৰু গা ধুৱা আপুনি যে সিলাই দিছিলে মা ফ্ৰকটো এই ফ্ৰকটো আজি পিন্ধাই ভাবিলো পিন্ধাও আৰু সবকে দেখাও কেনেকা হৈছে কেনেকা হৈছে দেখাই দিয়া তো এইখিনিতে হৈ গল এইখিনিতে ঢাকি থৈ দিছে মায়ে হ'ব আৰু নমাই দিও চলো জিয়া নাহাইগা কাম এয়া জিয়া গা ধুৱালো তাইক আৰু এইটো মায়ে যে সিলাই দিয়া ফ্ৰকটো এয়া তাই গা ধুৱালো ইয়াতে বাল্টিং তাই ক্ৰীম এয়া তাই বডি ৱাশ না চাওঁ তোমাক ভালকে দেখাই দিম দেই ফ্ৰকটো এইটো আজি বতৰটো অকমান ডাঙৰ হৈছে এতিয়া এইটো টাইপ ফ্ৰকটো মায়ে সিলাই দিয়া ফ্ৰকটো মৰম লাগিছে নেকি মোৰ হাঁহি এখন দিয়া নাপায় না আঙুলি খাই নাখায় হাঁহি এখন দিয়া ধুনু ফ্ৰক সিলাই দিছে না মায়ে ধুনীয়া লাগিছে আইতাই ধুনু ফ্ৰক সিলাই দিছে আবুৱে ধুনু লাগিছে না চাওঁ পিছপিনে দেখাই দিয়ে এবাৰ পিছপিনে দেখাই দিয়ে ঘূৰি দিয়া ইমান ধুনু লাগিছে না ধুনু লাগিছে দেই এইটো ফ্ৰকটো যে মায়ে সিলাই দিছিলে তাইলে লাষ্ট ব্লগটোত হাফ সিলাই হৈছিলে তো মই ভাবিলোঁ এতিয়া পিন্ধাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তাইক কেনেকুৱা লাগিছে এয়া টেঙা জোল আৰু ইপিনে মায়ে পিটিকিলে মাছ পুৰি পিটিকিছে সৰু মাছে আৰু এইখিনি ভাজা আৰু এয়া ভাত লৈছো আৰু মস্ত জলকীয়া এটা এনেকে মাকো দিছো আৰু আমি আজি ষ্টিলৰ কাঁহীত লৈছো কজ টেঙা জোল ষ্টিলৰ কাঁহীতে খাই নমা মানে কি টেঙা কাঁহত নাখায় সেইকাৰণে মা আৰু মই ষ্টিলতে লৈছো আজি তো টেঙাটো খাই চাওঁ নেকি মা খাই চাওঁ তো এয়া মই লৈছো খাবলৈ টেঙা জোল কেনেকুৱা হৈছে আৰু আমাৰ জিয়ায়ে ইমান ভাল পায় টেঙা জোল তাইক খুৱাই উঠিলো
একদম একোৱে নাই হাঁহুৱে নাই শব্দ এটা নাই পুৰা ফিনিশ কৰি ধুনীয়াকে খাইছে তাই খুব ভাল পায় আৰু যোনটো মাছ আজি লৈছিলো বিগেট মাছ লৈছিলো তো সেইকাৰণে মানে কি হয় লোকেল এনেকুৱা লোকেল মাছৰ টেঙা জুল ভাল হয় ন আৰু টেঙা জুল বুলি ক'লে এটা জলকীয়াটো লাগিবই জলকীয়া এটা মাখি লম কেনেকুৱা হৈছে টেঙা জুলটো যেতিয়া বগা হৈ যায় নহয় বহুত ভাল লাগে টেঙা জুল খাই আৰু এইটো সৰু মাছ ভাজা লগত হ'ব লাগে মাছ পিটিকাত মাছ পুৰাটো খাই চাওঁ ৰ'ব ইয়াতে মায়ে গাছ টেঙাও দিছে ন মা গাছ টেঙা ভোট জলকীয়া সমান গাছ বঢ়িয়া হৈছে পিটিকাটো ভাল হৈছে ultimate বহুত সোৱাদ লগত আকৌ এইটো পিটিকা লোভ লগাইছো আপোনালোকক সেইটো কি কৈছা তো খাই লওঁ এতিয়া বঢ়িয়াকে বহি লৈ তো ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু জিয়াৰ ফ্ৰকটো কেনেকুৱা লাগিল মায়ে চিলাই দিয়া জনাব আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম আন এটা ভিডিঅ'ত এতিয়াৰ কাৰণে বাই বাই জানে খাই চাব এনেকৈ বনাই পেলাই পিংকিয়েটো ভাল লগা বুলিয়ে কৈছে ভাল মানে বহুত ভাল হৈছে বুলি কৈছে আপোনালোকে দিয়ে না মানে কেতিয়াও সহজো হয় সোনকালে হয় আৰু পেটৰ কাৰণেও ভাল থেকেৰাটো সেইকাৰণে আপোনালোকেও বনাই চাব খাই কেনেকুৱা লাগিলে আমাক জনাব বাই বাই